নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু যে 2022 বৰ্ষটোৰ ধনু ৰাশিৰ সম্পূৰ্ণ পাক্ষিক ৰাশিফল যদি আপোনাৰ ৰাশি ধনু হয় যদি আপোনাৰ লগ্ন ধনু হয় তেনেহ'লে 2022 বৰ্ষটো আপোনাৰ বাবে কেনেকুৱা যাব হয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক জনাওঁ যে যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ইউটিউবত চাইছে বা পোনপ্ৰথমবাৰৰ বাবে চাইছে বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব কাষত নটিফিকেশ্যন বেল টিপিব অল কৰিব যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'বিলাক উপহাৰ হিচাপে শ্বেয়াৰ কৰিব আজি আপোনালোকৰ আগত ৰৈ আহিছোঁ যে ধনু ৰাশি হয় ধনু ৰাশি ধনু লগ্ন লোকৰ 2022 বৰ্ষটোৰ সম্পূৰ্ণ বাৰ্ষিক ৰাশিফল 2022 বৰ্ষটো ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে কেনেকুৱা যাব পোনপ্ৰথমে আমি জনাওঁ যে ধনু ৰাশি এটা অত্যন্ত সুন্দৰ ৰাশি এই প্ৰসংগত আমি জনাই থওঁ যে আমি 2021 বৰ্ষটোত আমি প্ৰত্যেকটো ৰাশিৰ বাৰ্ষিক ৰাশিফল গোটেই বাৰ্ষিক ৰাশিফল নহয় ঠিক 2021 বৰ্ষটোত আমি প্ৰত্যেকটো ৰাশিৰ জীৱন পৰিক্ৰমা জীৱন বিশ্লেষণ আমি আগবঢ়াই আহিছোঁ চেনেলটোৰ মাধ্যমেদি যদি আপোনাৰ ৰাশি ধনু হয় যদি আপোনাৰ লগ্ন ধনু হয় তেনেহ'লে আপুনি কেনেকুৱা ধৰণৰ মানুহ হয় আপোনাৰ জীৱনৰ সম্পূৰ্ণ জীৱন বিশ্লেষণ জীৱন পৰিক্ৰমা আমি ইতিমধ্যে এটা ভিডিঅ'ত আগবঢ়াইছোঁ যিসকল লোকে আমাৰ এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে আমাৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দি দিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে নিজৰ বিষয়ে আৰু সবিশেষ জানিব পাৰিব আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আমি ধনু ৰাশিৰ লোক কেনেকুৱা হয় ঠিক তাৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য আপোনালোকৰ আগত জনাই লওঁ হয় ধনু ৰাশি যদি লোক হয় তেনেহ'লে আপোনালোকৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য সবিশেষ আমি নজনাওঁ বাৰু এই কাৰণে যে অলৰেডি আমি ধনু ৰাশিৰ বিষয়ে সবিশেষ সম্পূৰ্ণ জীৱন বৃত্তান্ত শিক্ষক এটা ভিডিঅ'ত আমি সকলো কথা মুকলি কৰিছোঁ আজি মাত্ৰ দুটা বৈশিষ্ট্য আপোনালোক জনাই থওঁ যদি আপোনাৰ ৰাশি ধনু হয় যদি আপোনাৰ লগ্ন ধনু হয় ধনু ৰাশি স্বামী বৃহস্পতি এটা অত্যন্ত সুন্দৰ ৰাশি প্ৰথমটো চাৰিত্ৰিক বৈশিষ্ট্য যদি আপোনাৰ ৰাশি ধনু হয় যদি আপোনাৰ লগ্ন ধনু হয় এটা কথা জানিব যে ধনু ৰাশিৰ লোক সাংঘাতিক শক্তিশালী লোক হয় এটা অত্যন্ত শক্তিশালী লোক এটা অত্যন্ত পৰিশ্ৰম কৰিব পৰা লোক হয় ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা দ্বিতীয়টো চাৰিত্ৰিক বৈশিষ্ট্য ধনু ৰাশি ভেৰি হাই লেভেল অফ অনেষ্টি হয় ধনু ৰাশিৰ লোকৰ মাজত এটা বস্তু আপুনি নিশ্চয় পাব সেইটো হ'ল সততা খুব উচ্চ পৰ্যায়ৰ সততা বিৰাজমান ধনু ৰাশি ধনু লগ্ন লোকৰ মাজত প্ৰকৃততে এই গুণটো এটা ঈশ্বৰ প্ৰদত্ত গুণ হয় যি কি নহওক মই সবিশেষ আগনাবৰ আজি যিটো মূল বিষয়বস্তু সেইটোলৈ আহোঁ মই 2022 বৰ্ষটো ধনু ৰাশিৰ বাবে কেনেকুৱা 2022 বৰ্ষটোৱে ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে কি কি জীৱনত নতুন সংযোজন ঘটাব প্ৰথমে আগবাঢ়িছোঁ এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা যাব 2022 বৰ্ষটো ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা পোনপ্ৰথমে আমি আপোনালোক জনাওঁ যে এপ্ৰিল মাহলৈকে ঠিক জানুৱাৰী ফেব্ৰুৱাৰী এই সময়ছোৱাৰ পৰা এপ্ৰিল মাহলৈকে এই সময়ছোৱা শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ বিশেষ শুভ নহয় পঢ়া শুনাত ধ্যান হানি হ'ব পাৰে এই সময়ছোৱাত আপোনাৰ পঢ়াত মন নবহিব যিসকল লোক ষ্টুডেণ্টছ হয় যিসকল লোক শিক্ষাৰ্থী বা বিদ্যাৰ্থী হয় কেতিয়া 2022 বৰ্ষটোৰ আৰম্ভণিৰ সময়ছোৱা ঠিক এপ্ৰিল মাহলৈকে এপ্ৰিলৰ পাছৰ সময়ছোৱা এপ্ৰিল মে'ৰ পাছৰ সময়ছোৱা আপোনাৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত কিন্তু অত্যন্ত শুভ য়েছ প্ৰতিজন ধনু ৰাশিৰ ষ্টুডেণ্টছ হওক শিক্ষাৰ্থী হওক বিদ্যাৰ্থী হওক এটা কথা মনত ৰাখিব এপ্ৰিলৰ পাছৰ সময়ছোৱা আপোনাৰ কাৰণে অত্যন্ত শুভ গতিকে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে নিজৰ সম্পূৰ্ণ বেষ্ট এফৰ্ট দিব যাতে এই বছৰটোত আপোনাৰ জীৱনত শিক্ষাৰ ক্ষেত্ৰত শুভ ফল আপুনি কঢ়িয়াই আনিবলৈ সক্ষম হয় য়েছ মনত ৰাখিব কোনো ক্ৰুটি নেৰিব এপ্ৰিলৰ পাছৰ সময়ছোৱা আপোনাৰ কাৰণে শুভ নতুন স্বীকৃতি পাব আপুনি ইমান দিনে যদি কোনো ডিগ্ৰী বা ডিপ্ল'মাৰ কাৰণে চেষ্টা কৰি আছিলে এই বছৰটোৱে সেই বছৰ হিচাপে পৰিগণিত হ'ব ঠিক এপ্ৰিল মাহৰ পাছত যি সময়ত আপুনি ইয়াৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব হয় প্ৰত্যেকজন শিক্ষাৰ্থী হওক বিদ্যাৰ্থী হওক আমি ধনু ৰাশি এই কথা আমি স্পষ্ট কৰি লওঁ আৰু তাৰ লগতে এই কথাও জনাওঁ যে আপোনালোকে সদায় মন কৰিব যে চাওক এই মাহটোত আপোনাৰ যথেষ্ট এটেনশ্যন ডাইভাৰ্ট হ'ব পাৰে পঢ়া শুনাৰ ক্ষেত্ৰত যিকোনো বাহিৰা কাৰকৰ পৰা সাৱধান হৈ থাকিব বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত যাতে আপুনি আপোনাৰ ধ্যান শিক্ষাৰ পৰা আঁতৰি নাযায় হয় আপুনি যিমান নিজৰ শিক্ষাত ফ'কাছ কৰিব সিমান আপুনি ইয়াৰ সুফল পাব কেতিয়া 2022 বৰ্ষটোত এতিয়া আমি আহোঁ ব্যৱসায়ৰ ক্ষেত্ৰত 2022 বৰ্ষটো আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা যাব ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে পোনপ্ৰথমে আমি জনাওঁ যে নতুন বছৰটো এই নতুন বছৰটো কিন্তু আপোনাৰ জীৱনত ব্যৱসায়ৰ ক্ষেত্ৰত নতুন অপৰচুনিটিজ নতুন সা সুবিধা কঢ়িয়াই আনিব হয় ধনু ৰাশিৰ প্ৰত্যেকজন লোক যি ব্যৱসায় কৰে বা ব্যৱসায় বেপাৰ বাণিজ্যৰ লগত জড়িত আপোনালোক জনাওঁ এই বছৰটোৱে কিন্তু আপোনাৰ ক্ষেত্ৰত অত্যন্ত নতুন অপৰচুনিটিজ কঢ়িয়াই আনিব 100% এফৰ্ট দিব এই সুবৰ্ণ সুযোগ যি সময় ভৱিষ্যতৰ আপোনাৰ জীৱনলৈ আনিব তাৰ যাতে আপুনি সম্পূৰ্ণ লাভালাভ উঠাব পাৰে
বিশেষকৈ ব্যৱসায়িক ক্ষেত্ৰত মনত ৰাখিব বছৰ আৰম্ভণি চোৱা শুভ এপ্ৰিলৰ পৰা ফেব্ৰুৱাৰী এই সময়ছোৱা ঠিক ব্যৱসায়িক ক্ষেত্ৰত মধ্যম এপ্ৰিলৰ পাছৰ সময়ছোৱা এপ্ৰিলত এটা খুব শুভ যুগ আৰম্ভ হ'ব ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে এই সময়ছোৱা আপোনাৰ কাৰণে কিন্তু শুভ যিসকল লোক ব্যৱসায় পাৰ্লাৰ ৰেষ্টুৰেণ্ট জিম এইখিনিৰ লগত জড়িত আপোনালোকৰ কাৰণে এই সময়ছোৱা বিশেষভাৱে শুভ ঠিক সেইদৰে মে জুন জুলাই এই সময়ছোৱা আপোনাৰ ক্ষেত্ৰত অত্যন্ত শুভ মাহ হিচাপে পৰিগণিত হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত হয় নতুন ব্যৱসায় আপুনি প্ৰসাৰ কৰিব পাৰে বিস্তাৰ কৰিব পাৰে বা নতুন ব্যৱসায় আপোনালোকে আৰম্ভ কৰিব পাৰে এই সময়ছোৱা কাৰণ কিয় এই সময়ছোৱা আপোনাৰ অত্যন্ত ফেভাৰত আছে ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে যি ব্যৱসায় বেপাৰ বাণিজ্যৰ লগত জড়িত হ'ব বিচাৰে হয় বিশেষকৈ মনত ৰাখিব আৰু এই সময়ছোৱাত আপোনাৰ নতুন বাহন প্ৰাপ্তি হ'ব পাৰে মটৰচাইকেল হওক গাড়ী হওক যদি অলৰেডি গাড়ী আছে আৰু এখন গাড়ী আপোনাৰ সংযোজন হ'ব পাৰে পাৰ্টনাৰশ্বিপ বিজনেছৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ এই সময়ছোৱাত ঠিক জুলাই পাছৰ সময়ছোৱাত পাৰ্টনাৰশ্বিপ ক্ষেত্ৰত কিন্তু আপোনাৰ কাৰণে বিশেষভাৱে শুভ যিসকল লোকে পাৰ্টনাৰশ্বিপত বিজনেছ কৰি আছে আপোনাৰ এই কাৰণে এই সময়ছোৱা বিশেষভাৱে শুভ নৱেম্বৰ ডিচেম্বৰ এই সময়ছোৱাত নতুন বিনিয়োগ কৰিব পাৰে নিউ ইনভেষ্টমেণ্ট কৰিব পাৰে ই আপোনাৰ ভৱিষ্যতৰ কাৰণে অনেক ফলপ্ৰসূ হ'ব কেতিয়া নৱেম্বৰ ডিচেম্বৰ মাহছোৱাত আৰু এই সময়ত আপোনাৰ এই বছৰটোত বিশেষকৈ ধনু ৰাশি ধনু লগ্ন লোক যিসকল ব্যৱসায়ৰ লগত জড়িত ভ্ৰমণ হয় ভ্ৰমণৰ দ্বাৰা ধন লাভৰ যোগ আছে ধনু ৰাশি ধনু লগ্ন এতিয়া আমি জনাওঁ যে চাকৰিৰ ক্ষেত্ৰত ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে 2022 বৰ্ষটো কেনেকুৱা যাব হয় আৰম্ভণি সময়ছোৱা আপোনাৰ কাৰণে অত্যন্ত শুভ সময় লৈ আহিছে এই বছৰটোৱে যিসকল লোক ধনু ৰাশিৰ হয় বা ধনু লগ্নৰ হয় ইমান দিনে আপুনি চৰকাৰী চাকৰিৰ কাৰণে চেষ্টা কৰি আছিলে আপোনাৰ চেষ্টাৰ কোনো ক্ৰুটি নেৰিব কিয় এই বছৰ আৰম্ভণিত আপোনাৰ চৰকাৰী চাকৰি আপোনাৰ জীৱনত আগমন হ'ব পাৰে যিসকল লোক অলৰেডি চৰকাৰী চাকৰিত আছে আপোনালোকৰ প্ৰমোচন হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে এই বছৰৰ আৰম্ভণিতে ঠিক সেইদৰে আৰম্ভণিৰ উপৰিও জুন জুলাই আগষ্ট এই সময়ছোৱাও কিন্তু বেছ শুভ যদি আপুনি অলৰেডি চৰকাৰী চাকৰিত আছে আপুনি স্বীকৃতি পাব পাৰে যদি আপুনি বহুত দিন ধৰি চৰকাৰী চাকৰি চেষ্টা কৰি আছে এই সময়ছোৱাই সেই সময়ছোৱাত পৰিগণিত হ'ব পাৰে য'ত আপোনাৰ সমস্ত কষ্ট পৰিশ্ৰমৰ ফল চৰকাৰী চাকৰিৰ ৰূপত আপোনাৰ জীৱনলৈ আগমন হ'ব পাৰে মনত ৰাখিব ছেপ্টেম্বৰ অক্টোবৰ এই সময়ছোৱা বুধাদিত্য যুগৰ বিষয়ে মই বৰ্তমান ইমান সবিশেষ নজনাব পাৰোঁ কিন্তু এটা কথা জনাওঁ এটা খুব ভাল সময় কেতিয়া 2022 বৰ্ষ ছেপ্টেম্বৰ অক্টোবৰ ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে অৰ্থাৎ এই সময়ছোৱা কিন্তু আপোনাৰ কাৰণে শুভ ফুল এফৰ্ট দিয়ক যিসকল ধনু ৰাশিৰ লোকে আমাৰ ভিডিঅ'টো চাই আছে এটা চাকৰিৰ কাৰণে আপোনালোকে ইমান দিন ধৰি চেষ্টা কৰি আছে কিয় এই বছৰটোতে সেই সময় য'ত আপোনাৰ জীৱনত চৰকাৰী চাকৰি আগমন হ'ব পাৰে নতুন সুবিধা পাব সুবিধাখিনি বহুত পাব লোৱাটো আপোনাৰ ওপৰত কথা গতিকে চেষ্টাৰ কোনো ক্ৰুটি নেৰিব কাৰণ এই বছৰটো আপোনাৰ কাৰণে বিশেষভাৱে আমি শুভ দেখা পাইছোঁ কাৰ বাবে ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা 2022 বৰ্ষটো এতিয়া আপোনালোকক জনাওঁ যে আপোনালোকৰ প্ৰেম প্ৰণয় আৰু বিবাহৰ ক্ষেত্ৰত 2022 বৰ্ষটো কেনেকুৱা যাব পোনপ্ৰথমে জনাওঁ বিবাহৰ ক্ষেত্ৰত চাওক আপোনালোকে কোনো খৰধৰ নকৰিব প্ৰেমৰ ক্ষেত্ৰতে হওক বিবাহৰ ক্ষেত্ৰতে হওক কোনো খৰধৰ নকৰিব এই কথাটো বিশেষভাৱে মন কৰিব কাৰণ কিয় কৈছোঁ আমি এই ভিডিঅ'টোত বেয়াখিনি বিশেষকৈ ফ'কাছ কৰা নাই ভালখিনিয়ে জনাইছোঁ বেয়াখিনি একেবাৰে আমি জনাবলৈ চেষ্টা কৰাও নাই জলদিবাজি নকৰিব খৰধৰ নকৰিব কাৰণ কেলে আপুনি কৰা খৰধৰৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰতে হওক বিবাহৰ ক্ষেত্ৰতে হওক এটা ভুল সিদ্ধান্ত পৰিণত হ'ব পাৰে ধৈৰ্য লওক সময় লওক ইজনে আনজনক বুজাত সহায় কৰিব নিজৰ জীৱন সংগী বা জীৱন সংগিনী নিৰ্বাচন কৰাৰ ক্ষেত্ৰত 10 বাৰ চিন্তা কৰি ল'ব যাতে সেয়া উপযুক্ত হয় আপোনাৰ কাৰণে ফলপ্ৰসূ হয় এপ্ৰিল মে মাহত শুভ যোগ আছে বিবাহ পাশত আবদ্ধ হ'ব পাৰে যিসকল ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা ইমান দিনে বিবাহ পাশত আবদ্ধ হোৱা নাই তেনেহ'লে এই এপ্ৰিল মে মাহত আপুনি বিবাহৰ যোগ পৰিছে য'ত আপুনি আপোনাৰ প্ৰেম প্ৰণয় সম্পৰ্কটো আপুনি বিবাহৰ নাম দিব পাৰে হয় মনত ৰাখিব ঠিক জুলাই আগষ্ট ছেপ্টেম্বৰ এই সময়ছোৱা কিন্তু আপোনাৰ কাৰণে শুভ ইয়েছ মনত ৰাখিব প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত জুলাই আগষ্ট ছেপ্টেম্বৰ এটা শুভ সময় তাৰ আপোনালোকে লাভালাভ উঠাব পাৰে খালি এটা কথা মই জনাই থওঁ যে প্ৰেমৰ ক্ষেত্ৰতে হওক বিবাহৰ ক্ষেত্ৰতে হওক আণ্ডাৰষ্টেণ্ডিংটো কিন্তু খুবেই জৰুৰী মিছ আণ্ডাৰষ্টেণ্ডিং বুজিবলৈ চেষ্টা নকৰা এই গুণটোৱে কিন্তু যদি আছে বা হয় তেনেহ'লে কিন্তু আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত হওক বিবাহৰ ক্ষেত্ৰত হওক বাধা জন্মাব পাৰে বিশেষভাৱে মন কৰিব এতিয়া আমি আহোঁ স্বাস্থ্যৰ ক্ষেত্ৰত 2022 বৰ্ষটো ধনু ৰাশি ধনু লগ্ন লোকৰ বাবে কেনেকুৱা যাব এইখিনিতে আমি জনাওঁ যে যি নহওক আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আমি এটা কথা কওঁ যাত্ৰাৰ যুগ আছে 2022 বৰ্ষটো যথেষ্ট যাত্ৰা কৰিব লগা হ'ব পাৰে ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা চুগাৰ প্ৰব্লেম
ব্লাড প্ৰেছাৰৰ প্ৰব্লেম এই বছৰটোত আছে ধনু ৰাশি ধনু লগ্ন জাতক জাতিকা পুৰুষ মহিলা মনত ৰাখিব চাওক এটা কথা মই ইমান সবিশেষ নকওঁ কিন্তু এটা কথা মই নিশ্চয় আপোনালোকক জনাব লাগিব স্বাস্থ্যৰ ক্ষেত্ৰত এই বছৰটোত অলপ সাৱধানতা অৱলম্বন কৰিব প্ৰত্যেকজন ধনু ৰাশি ধনু লগ্ন লোকক 2022 বৰ্ষটোত বিশেষভাৱে জনাইছোঁ সাৱধানতা খুবেই প্ৰয়োজন কিবা বেমাৰ হ'লে তাক আপোনালোকে পৰিহাৰ কৰি নচলিব আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'ব খুব প্ৰয়োজন কিন্তু সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰা 2022 বৰ্ষটোৰ বাবে বাকী বিশেষ নাই চিন্তা কৰিবলৈ কোনো বিশেষ নাই খালি অলপ সাৱধান হৈ চলিব এতিয়া আপোনালোক জনাও ধনু ৰাশিৰ লোকে এই বছৰটো শুভ কৰিবৰ বাবে কি নিয়ম পালন কৰিব হয় আপোনালোক দুটা নিয়ম মই জনাম এই বছৰটোত আপোনাৰ ভাগ্যত যি শুভ আছে সেয়া যাতে আপোনাৰ সম্পূৰ্ণ প্ৰাপ্তি হয় আৰু যি অশুভ যুগ বা অশুভ কাল আছে সেয়া যাতে খণ্ডন হয় দুটা নিয়মৰ মাজেৰে এই দুটা নিয়ম এই বছৰটো আপোনাৰ জীৱনটোত যি ভাগ্যত আছে তাক পোৱাত অত্যন্ত সহায় কৰিব পাৰে দুটা অতি সৰু সাধাৰণ আৰু অতি শক্তিশালী নিয়ম প্ৰথমটো ধনু ৰাশি ধনু লগ্নৰ লোকে 2022 বৰ্ষটো শুভ কৰিবৰ বাবে পালন কৰিবলগীয়া প্ৰথমটো নিয়ম বৃহস্পতিবাৰ দিনটো গুৰুবাৰ দিনটো যিমান পাৰে আপোনালোকে নিৰামিষ ভোজন কৰিবলৈ চেষ্টা কৰিব অৰ্থাৎ মই ক'ব বিচৰা কথাটো কি যে 2022 বৰ্ষটোত আপোনালোকে গুৰুবাৰ দিনটোত মাছ মাংস কণী সম্পূৰ্ণ পৰিহাৰ কৰি চলিব নিৰামিষ ভোজন গ্ৰহণ কৰিব প্ৰথমটো নিয়ম দ্বিতীয়টো নিয়ম বৃহস্পতিবাৰ হয় একেই বৃহস্পতিবাৰে আপোনালোক জনাইছোঁ যে কলগছত সেৱা কৰিব মূৰ দুৱাই সেৱা কৰিব কলগছৰ গাত হালধি গুৰি লগাব অলপ পানী ঢালিব কেতিয়া প্ৰত্যেক বৃহস্পতিবাৰে কিমান দিন গোটেই বছৰটো এই দুটা নিয়ম অতি সূক্ষ্ম সাধাৰণ নিয়ম আপোনালোক জনাইছোঁ যি আপোনাৰ এই গোটেই বছৰটো আৰু অধিক শুভ কৰি তুলিব পাৰে হয় মনত ৰাখিব প্ৰত্যেকজন দৰ্শকে যি আমাৰ ভিডিঅ'টো চাই আছে যদি আপোনাৰ ৰাশি ধনু হয় যদি আপোনাৰ লগ্ন ধনু হয় ধনু ৰাশিৰ 2022 বৰ্ষটো সম্পূৰ্ণ ৰাখিবলৈ আপোনালোকৰ আগত আগবঢ়ালোঁ আৰু দুই এটা বাকী ৰাখিবলৈ আগবঢ়াবলৈ বাকী আছে দৰ্শকসকলে অলপ অপেক্ষা কৰক আমাৰ এটাকৈ আমি বাকী থকা ৰাশিকেইটা আৰু আমি বাৰ্ষিক ৰাশিফল এই চেনেলৰ মাধ্যমে অতি কম সময়ৰ ভিতৰত আপোনালোকৰ আগত আগবঢ়াম যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব প্ৰত্যেকজন দৰ্শকে আমাৰ ভিডিঅ'টো আন 10জনৰ মাজত শ্বেয়াৰ কৰিব হয় আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা যদি অন্য উপকাৰ হয় তেনেহ'লে পুণ্য এটা সংযোজন আপোনাৰ জীৱনতো হ'ব যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'টো পুৱা হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ